Hello everyone, good morning. Welcome to my new vlog. Our packing হৈ গ'ল। যিমান বস্তু আনিছিলোঁ, এটা বেগত বস্তু লৈ আহিছিলোঁ, এতিয়া দুটা বেগ হৈ গ'ল। আজি হ'ল আমাৰ কলিকতাৰ তৃতীয়টো দিন আৰু হোটেল 12টা বজাত চেকিং হয়। আৰে বাবা, ব্যবসা ঠিক কৰি যাও। এতিয়া আমি দেখুৱাই আছোঁ আৰু গৈ পাই আমি প্ৰথমতে ব্ৰেকফাষ্ট কৰি ল'লোঁ। ফাইনেলি আমি বিশ্ব বাংলা গেট পালোঁ আৰু এই গেটখনক কলিকতাৰ গেট বুলিও কোৱা হয়। লগতে এই বিশ্ব বাংলা গেটখন আছে নিউ টাউনত আৰু বিশ্বাস কৰিবনে আপোনালোকে এইখন এখন ৰেষ্টুৰেণ্ট হয়, তাতে ৰাস্তাৰ মাজত আৰু তাৰ পৰা সকলোবিলাক ভিউ দেখিবলৈ পোৱা যায় আৰু ৰেষ্টুৰেণ্টখন 12টা বজাৰ পৰা অ'পেন হয়। সেইকাৰণে আমি ৰখি নাথাকিলোঁ আৰু একো খোৱা নহ'ল। আৰু কলিকতাৰ ৰাস্তা পাৰ হ'বৰ কাৰণে আণ্ডাৰগ্ৰাউণ্ড ৰাস্তাবিলাক আছে আৰু খোজকাঢ়ি যোৱা মানুহবিলাক ক্ৰচিং কৰিব লাগিলে এই আণ্ডাৰগ্ৰাউণ্ডেৰে ক্ৰচিং কৰিব লাগে। আৰু সঁচাকৈ ইমান ধুনীয়া ফেচিলিটি, মানে আপুনি ৰাস্তাৰে যিকোনো ছাইডেৰে খোজকাঢ়ি যাব নোৱাৰে, ফাইন লগায়। আৰু বিশ্ব বাংলা গেটৰ ওচৰতে বাছ ষ্টপেজ আছে, তাৰ পৰা উঠি আমি আহিলোঁ ইক' পাৰ্ক, যিখন নিউ টাউনতে আছে। আমি বাছতে ঘূৰি ফুৰিছোঁ। আজি বাছটো বাদে আজি পিঠিত বেগ ডাঙৰ ডাঙৰ, কাৰণ আমি হোটেল এৰি দিলোঁ। তাৰপাছত ইয়াৰ পৰা আমি কিবা এটা খাই ডাইৰেক্ট আমি ষ্টেচনত যাম। আজি হাওৰা ষ্টেচন নহয়, আজি কি আছিল বাবা ষ্টেচনটোৰ নাম? আজি উঠিম ডাংকুনি ষ্টেচনত, কাৰণ আমি যোৱা টিকেট হাওৰাৰ পৰা পোৱা নাছিলোঁ, সেইকাৰণে ডাংকুনিত কৰিবলগীয়া হ'ল। গেট নাম্বাৰ 1ৰে সোমাইছোঁ আৰু এইফালে আছে টিকেট কাউণ্টাৰ। আৰু এইফালে ইমান ডাঙৰ পাৰ্কিং ইক' পাৰ্কত, সেই ৰ'দ টেংটেঙীয়া ৰ'দত ইক' পাৰ্কত টিকেট কাউণ্টাৰ আহি পালোঁ। আৰু ইক' পাৰ্কত সোমাবৰ কাৰণে 30 টকাৰ টিকেট কাটিলোঁ। তাৰপাছত এইফালে টিকেট স্কেন কৰাৰ পাছতে ভিতৰত সোমাব দিয়ে। কলি দুয়োটাৰে মস্ত মস্ত বেগ দুটা দাঙি ভাগৰ লাগি গৈছে। প্ৰথমতে অলপ বহি লৈছোঁ আৰু সঁচাকৈ ইমান ডাঙৰ পাৰ্ক। কিমান একৰ মাটি জানেনে? 480 একৰ মাটিত এইখন পাৰ্ক বনাইছে। हो गया हमको 1 घंटा करना है बाद में। हो जाएगा तो बाद में 300 हो जाएगा ना। नाम क्या है? कमल दूध। कमल 12:40 टाइम ठीक है। আৰু এই পাৰ্কখন ইমানেই ডাঙৰ, আপোনালোকে ঘূৰি শেষ কৰিব লাগিলে 5 ঘণ্টা 6 ঘণ্টাটো লাগিয়ে যাব। তাৰপাছত আমি এখন চাইকেল ল'লোঁ, আধা ঘণ্টা 150 টকাকৈ, আৰু আমি 1 ঘণ্টা চলালোঁ। खाली हवा रहा আমি গৈ 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 চাইকেল লৈ 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 পেৰিছ পালোঁ যাই বুলি। দিবা কৰি নাই এবাৰ ভালকৈ ৰাখিছে। পেৰিছ পালোঁ আমি। আমি আহি পেৰিছ পালোঁ, চাইকেল লৈ আহিলোঁ আমি পেৰিছত আজি। হেৰি লৈ নেকি, পইচা লৈ নেকি মাছ মাছ আইফিল টাৱাৰত হয় না? ল'লে আৰু চব এক্সট্ৰা এক্সট্ৰা তাৰমানে ইয়াতে পইচাবিলাক না। গোটেই চাইকেল ল'লে 150 টকা। আইফিল টাৱাৰ চাব গ'লে কিমান বা লাগে নাজানো। আমি এতিয়া পেৰিছ আহি পালোঁ। এইয়া সেইটো খাম ভালেই আমাৰ ভাল। সেইটো বাচি বাচি লৈছে। আচ্ছা, এইটো লাষ্টত এইফালে যাব নোৱাৰে, মানে এবাৰ ঘূৰি যাব লাগিব। সেই সেনেকৈ আহিব লাগিব। 150 काट रहे, आप लोग कितना काट रहे? 150 काटे। 1 घंटा हो गया तो 150 रुपये पेड़ आना है क्या? This is our photographer.
তাৰপাছত দুয়োটা চাইকেল লৈ আহিলোঁ আমি 7 Wonders of World চাবলৈ আৰু ইয়াৰ ভিতৰত সোমাব লাগিলে 30 টকাৰে টিকেট কাটিব লাগে আৰু আমি 30 টকাৰ টিকেট কাটি ভিতৰত সোমাই গ'লোঁ 7 Wondersত বনোৱা হৈছে আমাৰ পৃথিৱীৰ মানে এনচিয়েণ্ট সময়তে বিখ্যাত হোৱা 7টা ষ্টেচু আৰু এই প্ৰথমটো যে দেখিছে এইটো হৈছে দ্য গ্ৰেট পিৰামিড অফ গিজা আৰু তাৰ পাছত আমাৰ ইণ্ডিয়াৰ বিখ্যাত তাজমহল যিটো আগ্ৰাত আছে এইটো হ'ল ক্ৰেটা যিটো জৰ্ডানত অৱস্থিত আৰু এইফালে এই ষ্টেচুটোৰ নাম হ'ল ক্ৰাইষ্ট দ্য ৰিডিমাৰ যিটো ব্ৰাজিলত আছে আৰু এইফালে এইটো যে দেখিছে এইটোৰ নাম হ'ল কলেছিয়াম যিটো ইটালী মানে ৰোমত আছে আৰু এই যে এইফালে ষ্টেচুকেইটা দেখিছে এইকেইটাৰ নাম হৈছে মোৱাই ষ্টেচু যিটো ইষ্টাৰ্ণ পলিনেছিয়াত আছে তাৰ পাছত এইফালে যে এইখিনি দেখিছে এইখিনি হৈছে দ্য গ্ৰেট ৱাল অফ চাইনা 1:30মান বজাত ইকো পাৰ্কৰ পৰা ওলাই দিলোঁ তাৰ পৰা নিউ টাউন আহিলোঁ নিউ টাউনৰ পৰা আমি হাওৰা ষ্টেচনলৈকে বাছ ল'লোঁ আৰু এইফালে আমি পাই গ'লোঁ হাওৰা ব্ৰিজ আৰু হাওৰা ষ্টেচনৰ পৰা আমি ডাউনকুনি ষ্টেচন যাবলৈকে টেক্সি ল'লোঁ আৰু এয়া আমি ষ্টেচন পাই গ'লোঁ কিন্তু ট্ৰেইন ইমানেই লেট হৈছে আমি ভাবিছিলোঁ 5:30 বজাত আহি পাব কিন্তু আহি নাপালে 7:30 আহি পাইছে আৰু ভাগৰো লাগিছে এইফালে আমি একো খাব নহ'ল জল্দি হ'ল আৰু কাণফুলি চানফুলি খুলি ল'লোঁ আৰু দৌৰি এতিয়া ট্ৰেইনত উঠিলোঁ প্ৰায় 7:30 বাজিলে আৰু এই ট্ৰেইনখনৰ নাম হৈছে গুৱাহাটী ছেকেন্দ্ৰাবাদ এক্সপ্ৰেছ তাৰ পাছত ৰাতিপুৱা আমি আৰু কোচবিহাৰ কিবাকে তাৰপিছত কোচবিহাৰত আমাৰ বাইদেউ আৰু হিন্দু আছিলে বাইদেউ আৰু হিন্দুৱে আমাৰ কাৰণে ভাত লৈ আহিছিলে মাংস ভাত দুয়োটা ভাত খালোঁ লেট হয় এই অৱস্থা আমাৰ দাদাই ধেমাজি যা মানে গাড়ী থাকি ট্ৰেইন গুচি গ'ল এৰি থৈ টেনচন এইটো এই ট্ৰেইনখন ইমানেই লেট হ'ল যে আমাক 17 ঘণ্টা লাগিলে তাৰপাছত এই দাদাজন যে দেখিছে এই দাদাজন যাবলগীয়া আছিলে ধেমাজি গুৱাহাটী ষ্টেচনৰ পৰা তেওঁৰ আকৌ ট্ৰেইন আছিলে নেক্সটখন কিন্তু তেওঁ 8:30 বজাত আহি নাপালে কাৰণে ট্ৰেইনখন গুচি গ'ল আৰু তেওঁ খুব বেয়া লাগিলে তাৰপাছত আমি এনেদৰে আটাইকেইটা কথা পাতি আহিলোঁ আৰু প্ৰায় আমি অসমৰে আছিলোঁ আৰু ফাইনেলি আমি গুৱাহাটী ষ্টেচন পালোঁ প্ৰায় 10টা বাজিলে তাৰপাছত উবেৰ বুক কৰি আহোঁতে আমাৰ বাজিলে 11টা আৰু আজিলৈ ইমানে এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাচিং প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো